আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। আজি মই শিকিম গুসল বা গা ধোৱা কেই প্ৰকাৰ আৰু কি কি। ফৰজ গুসল কাক বোলে, কেনেকুৱা কৰিব আজি মই দেখুৱাম আৰু কম। তাৰ আগতে মোৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক। এতিয়া বলক স্ক্ৰীনত ভিডিঅ'টো স্কিপ নকৰিব, সেহেলোকে চালে বুজিব পাৰিব। বিসমিল্লাহির রহমানির রহিম। গোসল হল দুই প্রকার, 1 নম্বৰ ফরজ, 2 নম্বৰ মুস্তাহাব। 1 নম্বৰ ফরজ সেই গোসলক কোৱা হয় যিটো কৰা অপৰিহাৰ্য প্ৰাপ্ত বয়স্ক লোকে নাপাক হলে গোসল ফরজ হয়। 2 নম্বৰ মুস্তাহাব সেই গোসলক কোৱা হয় যিটো অপৰিহাৰ্য নহয় কিন্তু কৰিলে নেকি আছে, যেনে জুমাৰ দিনত বা 2 ঈদৰ দিনত গোসল কৰা, সাধাৰণ গোসলৰ পূৰ্বে উজু কৰা, স্বাস্থ্যৰ কাৰণে উপকাৰী। পদ্ধতি: ফৰজ গোসলৰ কাৰণে প্ৰথমে 2 হাতৰ কবজিলৈকে ধুব আৰু পিছত অপবিত্ৰ স্থানবোৰ পৰিষ্কাৰ কৰিব। ইয়াৰ পিছত বিসমিল্লাহ বুলি কৈ সালাত উজুৰ দৰে উজু কৰিব। ইয়াৰ পিছত প্ৰথমে মূৰত 3 বাৰ পানী ঢালি চুলিৰ গুৰিত খিলাল কৰি ভালদৰে পানী পচাব। তাৰ পিছত গোটেই দেহত পানী ঢালিব আৰু গোসল সম্পূৰ্ণ কৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 1 মুদ 625 গ্ৰাম পানীৰ দ্বাৰা উজু আৰু প্ৰায় 5 মুদ 3125 গ্ৰাম পানীৰ দ্বাৰা গোসল কৰিছিল। নাৰী হোক নাইবা পুৰুষেই হোক, সকলোকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পৰ্দাৰ ভিতৰত গোসল কৰিবলৈ নিৰ্দেশ দিছিল। বাথৰুমত বা পৰ্দাৰ ভিতৰত নগ্ন অৱস্থাত গোসল কৰিব পাৰিব। উজু সহ গোসল কৰাৰ পিছত উজু ভংগ নহ'লে পুনৰাই উজু কৰাৰ প্ৰয়োজন নাই। ফৰজ গোসলৰ পূৰ্বে নাপাক অৱস্থাত পবিত্ৰ কুৰআন স্পৰ্শ কৰিব নোৱাৰিব। ৰোগজনিত কাৰণত যদি কাৰোবাৰ বীৰ্যমজি, স্ৰাৱ বা ইস্তেহাজাৰ তেজ ওলাই থাকে, তাৰ কাৰণে বাৰে বাৰে গোসল কৰা ফৰজ নহয়। প্ৰত্যেক সালাতৰ কাৰণে উজু কৰাই যথেষ্ট। এনে অৱস্থাত সালাত মাফ নহয়, নামাজ পঢ়িবই লাগিব। খুদা হাফিজ। মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব।